তোমালোক বহুতে এতিয়া ক্লাছ 6ত আছা, কিছুমান ক্লাছ 7ত আছা আৰু কিছুমান ক্লাছ 8ত আছা, হয়নে? বহুতে হয়তো 9 10তো আছা। কোনে কিমানখিনি গ্ৰামাৰ পঢ়িব লাগিব বাৰু তোমালোকে জানানে? আমি বহুতে কনফিউজনত থাকোঁ। আমি গ্ৰামাৰ একেখিনি 9ৰ কাৰণেও একেখিনি, 10ৰ কাৰণেও একেখিনি, ক্লাছ 7তো গ্ৰামাৰ সেইখিনিয়ে পাইছোঁ, আমি পঢ়িম কিমানখিনি, হয়নে? চিন্তা কৰিব নালাগে, এই ভিডিঅ'টো তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আমি ইয়াত যোনখিনি পঢ়িম বেচিক্সখিনি পঢ়িম, ক্লাছ একদম 4ৰ পৰা 8লৈকে। আৰু কোনোবা যদি এনেকুৱা ষ্টুডেণ্টছ আছা যোনে 9 10ত আছা কিন্তু গ্ৰামাৰ বুজি পোৱা নাই বা আগতে বেচিক্সখিনি পঢ়া নাই গ্ৰামাৰ বা গ্ৰামাৰ উইক, তেনেকুৱা ষ্টুডেণ্টছ কোনোবা যদি আছা তেনেহ'লে এই ভিডিঅ'টো চাব পাৰিবা। এই চিৰিজটোত যিমানকেইটা ভিডিঅ' বনাম ধুনীয়াকৈ চাই যাবা। বেচিক্সৰ পৰা এডভান্স ধুনীয়াকৈ গোটেইখিনি আমি কভাৰ কৰিম একেবাৰে সহজ ভাষাত। আৰু লগতে ফ্ৰী PDF পাবা আৰু বেলেগ একো পঢ়া দৰকাৰ নহ'ব। আৰু এটা কথা এইখিনিতে কৈ দিওঁ, তোমালোকে যিহেতু থাম্বনেইলত দেখিছা ফ্ৰী PDF বুলি দিয়া আছে, সেইকাৰণে এই ভিডিঅ'টো চোৱাৰ সময়ত তোমালোকে ভিডিঅ' প'জ কৰি নোট কৰিব নালাগে, বহীত লিখিব নালাগে। ধুনীয়াকৈ খালি এতিয়া বুজিবলৈ চেষ্টা কৰা। মই PDF দি দিম, তাৰ পৰা ধুনীয়াকৈ পিছত লিখি ল'ব পাৰিবা। আৰু PDF ক'ত পাবা? তোমালোকৰ হোৱাটছআপতে PDF পাবা। তাৰ কাৰণে সবিশেষ মই শেষত কৈ দিম, চিন্তা কৰিব নালাগে। মই ডিম্পু হাজৰিকাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি পঢ়িম ইংলিছ গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচ, যোনটো আমাৰ প্ৰথম ভিডিঅ'। পাৰ্টছ অফ স্পীচ, বাক্যৰ অংশ বা পদ। পাৰ্টছ অফ স্পীচ মানেনো কি? ডেফিনেশ্যনটো আমাক দিয়া আছে। যিবিলাক শব্দৰ দ্বাৰা কোনো এটা বাক্য গঠন হয় সেই শব্দবোৰক ইংৰাজীত কি বুলি কোৱা হয়? পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। আমাক পাৰ্টছ অফ স্পীচ মানে কি? যিবিলাক শব্দৰ দ্বাৰা কোনো এটা বাক্য গঠন হয়, মানে বাক্যত গঠন হোৱা যিবিলাক শব্দ আছে সেই সকলোবোৰ শব্দ এটা এটা পাৰ্টছ অফ স্পীচ। যেনে ইয়াত আই হেভ এ পেইন, আইটো এটা পাৰ্টছ অফ স্পীচ শব্দ, হেভটো এটা শব্দ, তাকো আমি কি বুলি ক'ম? পাৰ্টছ অফ স্পীচ। এইটো এটাও পাৰ্টছ অফ স্পীচ আৰু পেইনটো এটাও পাৰ্টছ অফ স্পীচ। পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰৰ? 8 প্ৰকাৰৰ। কি কি চোৱা, আমি অসমীয়াত হয়তো পাইছোঁ, বহুতে অসমীয়াত পঢ়িছা, বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া পাইছা। ইংৰাজীটো একেই। নাউন, যোনটোক আমি বিশেষ্য পদ বুলি কওঁ, প্ৰনাউন, যোনটোক আমি সৰ্বনাম পদ বুলি কওঁ, এডজেক্টিভ, যোনটো বিশেষণ, ভাৰ্ব, ক্ৰিয়া, এডভাৰ্ব, ক্ৰিয়া বিশেষণ, প্ৰিপজিশ্যন, অব্যয়, কনজাংশ্যন, যোজক অব্যয়, ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয়। এতিয়া আমি নাউনৰ বিষয়ে পঢ়িম। এই 8টা যে পালোঁ, আমি 8টাৰ বিষয়ে একো একোটাকৈ ভালকৈ পঢ়ি যাম। নাউনৰ বিষয়ে, নাউনৰ ডেফিনেশ্যনটো কি? যি শব্দই কোনো ব্যক্তি, বস্তু, জাতি, স্থান, গুণ, শ্ৰেণী, অৱস্থা বা কাম ইত্যাদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে বা তাকে নাউন বোলে ইংৰাজীত। হ'ব, নাউন মানে কি? একে সহজ ভাষাত ক'ব গ'লে নাম বুজোৱা শব্দক বা নাম বুজোৱা পদক কি বুলি কোৱা হ'ব? নাউন বুলি কোৱা হ'ব। তেতিয়া কিবা এটা বস্তুৰ যদিহে নাম আছে সেইটোৱে হৈছে নাউন। উদাহৰণস্বৰূপে গীতা ইজ এ গুড গাৰ্ল, গীতা এজনী ভাল ছোৱালী। গীতাটো সেই ছোৱালীজনীৰ নাম হ'ব, সেইটো গীতাটো কি হ'ব? সেইটো কাৰণে আমাৰ নাউন। মেন ইজ মৰ্টেল, মানুহ মৰণশীল। ইয়াত কি হ'ব? মেন, মেন বুলি মানুহ, মানুহবোৰ কি হ'ব? নাউনত পৰিব মেনটো। আই হেভ এ পেইন, পেইনটো এতিয়া কি হ'ব? ইয়াত মোৰ এটা কলম আছে, আই হেভ এ পেইন, পেইনটো কি হ'ব? নাউন। মিল্ক ইজ হোৱাইট, গাখীৰ বগা। ইয়াত কি হ'ব? মিল্ক, মিল্কটো, মিল্ক মানে আমাৰ গাখীৰ, গাখীৰটো কি হ'ব? ইয়াত নাউন হ'ব। নেক্সট আহিলে সৰ্বনাম পদ। সৰ্বনাম কি? নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দক প্ৰনাউন বোলে। আমি নাউনৰ সলনি কি কি ব্যৱহাৰ কৰিব পাৰোঁ? আই ব্যৱহাৰ কৰিব পাৰোঁ, উই, ইউ, হি, চি, ইট, দে, এই শব্দবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। হ'ব, নাউনৰ সলনি। এটা উদাহৰণ দিছোঁ, ৰাম গোজ টু স্কুল। ইয়াত ৰামটো হৈছে নাউন, গোজ টু স্কুল, ৰাম স্কুললৈ যায়। হ'ব, ৰামটো নাউন। ছেকেণ্ড বাক্যটো কি কৰিছে? ৰামটো এই নাউনটোৰ সলনি, ৰামৰ সলনি কি ব্যৱহাৰ কৰা হৈছে? হি ব্যৱহাৰ কৰা হৈছে। হি গোজ টু স্কুল, সি স্কুললৈ যায়। ৰামৰ সলনি আমি কি ব্যৱহাৰ কৰিলোঁ? হি। ৰাম স্কুললৈ যায়, ইয়াত কি হৈ গ'ল? সি স্কুললৈ যায়। সেই ৰামৰ সলনি যে ব্যৱহাৰ কৰিলোঁ শব্দটো হি, সেইটোৱে হ'ব আমাৰ কি? প্ৰনাউন। 3 নম্বৰটোলৈ আহোঁ, এডজেক্টিভ, যোনটো আমি বিশেষণ বুলি কওঁ। যি শব্দৰ দ্বাৰা নাউন বা প্ৰনাউনৰ দুখ, গুণ, সংখ্যা, অৱস্থা, পৰিমাণ আদি বুজায় তেনে শব্দবিলাকক কি বুলি কোৱা হয়? এডজেক্টিভ বুলি কোৱা হয়। যেনে নাইচ, নাইচ শব্দটো আমাৰ অৰ্থ, আমাক গোটেইকেইটা শব্দৰ অৰ্থ আমি ব্ৰেকেটত দিয়া হৈ আছে অসমীয়াত। নাইচ মানে সুন্দৰ বা ভাল, ফলছ মানে মিছা, হনেষ্ট মানে সৎ, ফেট মানে শকত। কি কৈছে? যি শব্দৰ দ্বাৰা নাউন বা প্ৰনাউনৰ দুখ, গুণ, সংখ্যা, অৱস্থা, পৰিমাণ, দুখ, গুণ তেনেকুৱা শব্দবোৰ যেতিয়া বুজাব, তেনেকুৱা অৰ্থ যেতিয়া বুজাব, কি হ'ব? তাক আমি কি বুলি ক'ম? এডজেক্টিভ। উদাহৰণ, হি ইজ এ গুড বয়, সি এজন ভাল ল'ৰা। সি এজন ল'ৰা, কেনেকুৱা ল'ৰা? তাৰ গুণটো কি? ভাল, তাৰ ভাল গুণ আছে, তাক ভাল ল'ৰা বুলি কৈছে। সেই ভালটো কি হ'ব এতিয়া আমাৰ? কিহত পৰিব? এডজেক্টিভ, বিশেষণত পৰিব। মৰমী ইজ এ নাইচ গাৰ্ল, মৰমী এজনী ভাল ছোৱালী।
মৰমী এজনী ভাল ছোৱালী তে এই নাইচটোৰ কি হ'ব নাইচ মানে আমাৰ ভাল ইয়াত পাইছোঁ আমি নাইচ মানে সুন্দৰ বা ভাল তেনেকুৱা শব্দৰ অৰ্থত ব্যৱহাৰ কৰা হয় তে নাইচ মৰমী ইজ এ নাইচ গাৰ্ল তে নাইচটো আমাৰ ইয়াত কি হ'ব এডজেক্টিভ ভাৰ্ব ক্ৰিয়া আৰু এটা কথা এইখিনিতে কৈ দিওঁ আমি যে ইয়াত পঢ়ি আছোঁ নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এইবিলাকৰ বিষয়ে আমি একো একোটাকৈ ভিডিঅ'ত বিশেষকৈ আকৌ ভালকৈ পঢ়িব লাগিব কিহৰ নাউনটোৰ ওপৰত বেলেগকৈ পঢ়িব লাগিব নাউনটোৰ বিষয়ে আমি এই ভিডিঅ'টোত গোটেইকেইটাৰ বিষয়ে অলপ অলপকৈ কৈ দিছোঁ নেক্সট ভিডিঅ'ত আমি কি পঢ়িম অকল নাউনটোৰ বিষয়ে পঢ়িম তোমালোকে ক্লাছ 8লৈকে যিমানখিনি ইম্পৰ্টেণ্ট আছে মানে 6, 7, 8 4, 5, 6, 7, 8 এইকেইটা ক্লাছৰ যিখিনিলৈকে ইম্পৰ্টেণ্ট টপিক আছে নাউনটো হওক ভাৰ্ব হওক প্ৰিপজিশ্যন হওক এইকেইটা টপিক আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম নাউনটো কভাৰ কৰিম নেক্সট ভিডিঅ'ত তাৰপিছত ধৰি লওক প্ৰিপজিশ্যন বা ভাৰ্ব এনেকৈ আমি আগলৈ পঢ়ি যাম চ' এতিয়া ভাৰ্বটো কি ভাৰ্বৰ বিষয়ে অলপ আমি জানি লওঁ যি শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক কি বুলি কয় ভাৰ্ব বোলে যেনে প্লে ৰিড ৰাইট ৰান ৱাক টক গিভ সৰি এইটো টক নহয় টেক টক মানে কথা পতা TALK টক এইটো টেক TAKE টেক মানে লোৱা প্লে মানে খেলা ৰিড মানে পঢ়া ৰাইট মানে লিখা অসমীয়াত ধুনীয়াকৈ ব্ৰেকেটত অৰ্থবোৰ দিয়া আছে চোৱা এই গোটেইবোৰ শব্দই কি কৰা বুজাইছে কিবা এটা নহয় কিবা এটা কাম কৰা বুজাইছে ৰান মানে দৌৰা বুজাইছে প্লে মানে খেলা বুজাইছে ৰিড মানে পঢ়া বুজাইছে ৰাইট মানে লিখি আছে কিবা এটা কাম কৰি আছে সেই কিবা এটা কাম কৰি থকাটোকে কি বুলি কোৱা হ'ব ভাৰ্ব উদাহৰণস্বৰূপে ৰাম ইজ প্লেয়িং ফুটবল ৰামে ফুটবল খেলি আছে খেলি থকাটো এটা কি হ'ব ভাৰ্ব ক্ৰিয়া প্লেয়িং ইংৰাজীত প্লেয়িং শব্দটো কি হ'ব ভাৰ্বত পৰিব চি ইজ ৰিডিং মানে পঢ়ি থকা তাই কিতাপ এখন পঢ়ি আছে এই ৰিডিংটো কি হ'ব আমাৰ ভাৰ্ব উই ৱেণ্ট টু স্কুল ৱেণ্ট মানে গৈছিলোঁ হ'ব সেই ৱেণ্ট গৈছিলোঁ মানে যোৱাটো এটা কাম সেইটো কি হ'ব আমাৰ ভাৰ্বত পৰিব এডভাৰ্ব মানে কি ক্ৰিয়া বিশেষণ আমি অসমীয়াত এডভাৰ্বক ক্ৰিয়া বিশেষণ বুলি কওঁ যি শব্দই ভাৰ্ব আৰু এডভাৰ্বৰ দুখ গুণ পৰিমাণ অৱস্থা আদি বুজাই সিহঁতৰ বৈশিষ্ট্য প্ৰকাশ কৰে তেনেবোৰ শব্দকে কি বুলি কোৱা হ'ব এডভাৰ্ব বুলি কোৱা হ'ব বা অসমীয়াত ক্ৰিয়া বিশেষণ বুলি কোৱা হ'ব যেনে উদাহৰণস্বৰূপে আমি এইকেইটা শব্দ দিয়া হৈ আছে এইকেইটা শব্দ ব্ৰেকেটৰ অৰ্থ দিয়া আছে তোমালোকে পঢ়ি চোৱা শ্ল'লি বিফৰ আফটাৰ মোৰ শ্ল'লি মানে লাহে লাহে বিফৰ মানে আগত আফটাৰ মানে পাছত এই গোটেইকেইটা শব্দ আমাক কি বুজায় এডভাৰ্ব মানে ক্ৰিয়া বিশেষণ বুজায় উদাহৰণ চোৱা বুজি পাবা হি ৱাক্স শ্ল'লি সি লাহে লাহে খোজকাঢ়ে সি খোজকাঢ়াটো হৈছে হি মানে হিটো কি আছিলে বাৰু আমাৰ নাউনৰ সলনি ব্যৱহাৰ হৈছে কোনোবা এজনৰ নামৰ সলনি ব্যৱহাৰ হৈছে হি এইটো হৈছে প্ৰনাউন ৱাক্স মানে হৈছে এইটো কি খোজকঢ়া এইটো কি হ'ব ভাৰ্ব সেই ভাৰ্বৰ কিবা এটা দুখ গুণ বুজালে আমাক কি বুলি কওঁ দুখ গুণ পৰিমাণ অৱস্থা যেতিয়া কিবা এটা নহয় কিবা এটা বুজাব তেতিয়া ভাৰ্ব বা এডজেক্টিভৰ যদি এনেকুৱা দুখ গুণ কিবা বুজায় তাক কি বুলি কোৱা হ'ব ক্ৰিয়া বিশেষণ এডভাৰ্ব এতিয়া সেই খোজকাঢ়ে কেনেকৈ খোজকাঢ়ে লাহে লাহে খোজকাঢ়ে সেই শ্ল'লি শব্দটো এতিয়া কিহত পৰিব আমাৰ এডভাৰ্বত তেনেকৈ দ্য লায়ন ইজ ভেৰি ষ্ট্ৰং সিংহ বৰ শক্তিশালী কিন্তু কেনেকুৱা শক্তিশালী বুলি কৈছে বৰ মানে বহুত শক্তিশালী সেই ভেৰি শব্দটো এতিয়া কি হ'ব আমাৰ এডভাৰ্বত পৰিব হ'ব তেনেদৰে এতিয়া প্ৰিপজিশ্যন পালোঁ প্ৰিপজিশ্যনৰ ডেফিনেশ্যনটো চাওঁ যি শব্দই নাউন বা প্ৰনাউনৰ আগত বহি সেই নাউন বা প্ৰনাউনৰ লগত বাক্যৰ অন্য শব্দৰ সম্পৰ্ক নিৰ্দেশ কৰে তাক প্ৰিপজিশ্যন বোলে এতিয়া ডেফিনেশ্যনটো অকণমান ডাঙৰ যেন লাগিছে কিন্তু বুজিবলৈ একেবাৰে সহজ চিন্তা কৰিব নালাগে নাউন বা প্ৰনাউনৰ আগত বহে সিহঁত আৰু আগত বহি পেলাই কি কৰে নাউন বা প্ৰনাউনৰ লগত বাক্যৰ অন্য শব্দৰ সম্পৰ্ক মানে নাউন বা প্ৰনাউনক বেলেগ শব্দৰ লগত লিংক কৰে হ'ব আমি এইকেইটা শব্দ পাই আহিছোঁ অন ইন উইথ অভাৰ এইবিলাক শব্দ আমি বাক্যত নৰ্মেলি পাই আহিছোঁ হ'ব ক'ত অন বহে ক'ত ইন বহে ক'ত উইথ বহে ক'ত অভাৰ বহে এইবিলাকৰ বিষয়ে আমি পঢ়িম ক'ত পঢ়িম প্ৰিপজিশ্যনৰ বিষয়ে যেতিয়া আমি ভিডিঅ'টো বনাম অকল প্ৰিপজিশ্যনৰ বিষয়ে য'ত পঢ়িম তাত আমি সেই নীতি নিয়মবোৰ পাম হ'ব এতিয়া বৰ্তমান খালি বেছিকখিনি পঢ়ি আছোঁ ওপৰে কোনটোনো কি সেইখিনি বুজি আছোঁ হ'ব দ্য বুক ইজ অন দ্য টেবুল কিতাপখন টেবুলৰ ওপৰত আছে এতিয়া ইয়াত অন ব্যৱহাৰ হৈছে দ্য বুক কিতাপখন ক'ত আছে অন দ্য টেবুল হ'ব কিতাপখন টেবুলৰ ওপৰত আছে এই অন শব্দটো কি হৈছে প্ৰিপজিশ্যন দেয়াৰ ইজ টু বাৰ্ডছ অন ইয়াতো অন ব্যৱহাৰ কৰা হ'ল অনটো কি হ'ব এটা প্ৰিপজিশ্যন ইয়াত তোমালোকে শব্দকেইটা পাইছে অন ইন উইথ অভাৰ এইবিলাক শব্দই কি বুলি কোৱা হয় এইবিলাক শব্দক প্ৰিপজিশ্যন যোনে নাউন বা প্ৰনাউনৰ আগত বহি পেলাই কি কৰে বাক্যৰ লগত বেলেগ শব্দবোৰৰ নাউন বা প্ৰনাউনৰ বেলেগ শব্দবোৰৰ লগত লিংক কৰে হ'ব কনজাংচন যাক আমি কি বুলি কওঁ যোজক অব্যয় যি শব্দই দুটা বা একাধিক শব্দ বা বাক্য লগ লগায় সেই শব্দক কনজাংচন বোলে যেনে এন আৰু ইফ যদি চ' সেইকাৰণে বাট কিন্তু দেন তেতিয়া বিকজ কাৰণ এই ব্ৰেকেটত দিয়াকেইটা এই শব্দবোৰৰ অৰ্থ ধুনীয়াকৈ দিয়া হৈ আছে আৰু এইকেইটা শব্দ আমি সাধাৰণতে ব্যৱহাৰ কৰিয়ে থাকোঁ এইকেইটা শব্দ আমি পাই আছোঁ হ'ব ইংৰাজী কিতাপখন মেলিলে তোমালোকে দেখিবা এইখিনি শব্দ নোহোৱাকৈ নহ'বই একেবাৰে পাই থাকোঁ আৰু চকুৰ আগতে হয়নে তো এই শব্দকেইটা কি কৰে বেলেগ এটা দুটা শব্দক লগ কৰে বা দুটা বাক্যক লগ কৰে
বা কোনো এটা বাক্য কোনোবা এটা শব্দৰ লগত লগ কৰে তেনেকুৱা ধৰণৰ কামবোৰ কৰে হ'ব উদাহৰণস্বৰূপে দ্য বয় ইজ থিন বাট ষ্ট্ৰং ল'ৰাটো কি হ'ব ক্ষীণ কিন্তু বলৱান এই বাট শব্দটোৱে কি কৰিছে এই ষ্ট্ৰং শব্দটোৰ লগত এই বাক্যটো লিংক কৰিছে দুইটা বাক্য লগ লগাই দিছে দ্য গাৰ্ল ইজ চিটিং বাট দ্য বয় ইজ ষ্টেণ্ডিং ছোৱালীজনী কি হৈছে চিটিং বহি আছে দ্য গাৰ্ল ইজ চিটিং ছোৱালীজনী বহি আছে কিন্তু ল'ৰাজন থিয় হৈ আছে হ'ব কিন্তু শব্দটোৱে এই দুইটা বাক্যক লগ কৰালে ৰিনু এণ্ড বিনু ৰিনু এণ্ড শব্দটোৱে ৰিনু আৰু বিনুৰ মাজত কি কৰিছে লিংক কৰিছে মানে লগ লগাই দিছে ৰিনু এণ্ড বিনু আৰ টু চিষ্টাৰ্ছ ৰিনু আৰু বিনু দুয়ো ভনী হ'ব এতিয়া আমি কি পাম ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয় ডেফিনেশ্যনটো চোৱা যি শব্দৰ দ্বাৰা আনন্দ বিস্ময় দুখৰ ভাৱ ঘৃণা আদি এইখিনিতে শব্দ এটা থাকিল আদি প্ৰকাশ কৰা হয় তেনে শব্দক ইণ্টাৰজেকশ্যন বোলে যেনে হুৰে কি আনন্দ মানে আনন্দ ব্যৱহাৰ কৰিবলৈ আমি ইংৰাজীত হুৰে শব্দটো ব্যৱহাৰ কৰোঁ হাই এইটো শব্দটো ব্যৱহাৰ কৰোঁ আলস এই শব্দটো ব্যৱহাৰ কৰোঁ আমি দুখ বুজাবলৈ শব্দটো ব্যৱহাৰ কৰোঁ আমি বিস্ময় বুজাবলৈ এই তেনেকুৱা শব্দবোৰ কি হৈ পৰিব ভাৱবোধক অব্যয় মানে আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যোনবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেইবোৰে হ'ব ইণ্টাৰজেকশ্যন হ'ব হোৱাট এ জয় আহা কি আনন্দ ইয়াত শব্দটো কি হৈছে ইণ্টাৰজেকশ্যন আলস শব্দটো ব্যৱহাৰ কৰিছে দুখ প্ৰকাশ কৰিবলৈ মাই ডগ ইজ ডেড মোৰ কুকুৰটো মৰিল এই দুখ প্ৰকাশ কৰিবলৈ আলস শব্দটো ব্যৱহাৰ কৰিছে ইমানতে আমাৰ পাৰ্টছ অফ স্পীচ শেষ হৈছে পাৰ্টছ অফ স্পীচৰ আমাৰ বেছিক নলেজখিনি আমাৰ শেষ হৈছে হ'ব এতিয়া ইয়াৰ পাৰ্টছ অফ স্পীচৰ নম্বৰ 1ত আমি কি পঢ়িছিলোঁ নাউনৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত একদম ডিটেইলত পঢ়িম ধুনীয়াকৈ হ'ব তোমালোকে ক্লাছ 8লৈকে যিমানখিনি লাগে মই সেইখিনি ধুনীয়াকৈ সেই ভিডিঅ'টো কভাৰ কৰিম আৰু কোনোবা যদি 9-10ৰ আছা যদি আগতে পঢ়া নাই তেওঁলোকে চাব পাৰিবা কোনো কথা নাই হ'ব তোমালোকে ফ্ৰী PDF পাবা বুলি কৈছিলোঁ এই যিমানখিনি এতিয়া মই পঢ়ালোঁ এই গোটেইখিনি ফ্ৰী PDF পাবলৈ ধুনীয়াকৈ দুটা কাম কৰিব লাগিব সৰু দুটা কাম এক নম্বৰতে তোমালোকে কি কৰিব লাগিব মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা ইনষ্টাগ্ৰাম এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট ধুনীয়াকৈ ইয়াতে ফ'ল' কৰিবা আৰু এটা মেছেজ দিবা কি বুলি মেছেজ দিবা তোমালোকৰ নাম্বাৰটো মেছেজ দিবা হোৱাটছএপৰ নাম্বাৰটো আৰু তলতে লিখি দিবা কোনটো ভিডিঅ'ৰ PDF লাগে বা টপিকটো কি তোমালোকৰ টপিকটো আজি ধৰি লওক পাৰ্টছ অফ স্পীচ টপিকটো হয়নে তে নাম্বাৰটো তলতে কি লিখিবা পাৰ্টছ অফ স্পীচ বুলি লিখি দিবা ধুনীয়াকৈ মই হোৱাটছএপত তোমালোকক PDFটো দি দিম হ'ব আজিলৈ মানে ধন্যবাদ